আন এটা নতুন ভিডিঅ' লৈ মই বিশাল মোৰ চেনেল ৰভিং টেষ্ট বাৰ্ড বিশাললৈ মই আকৌ এবাৰ আহি গ'লোঁ। যিহেতু মই আপোনালোকক কথা দিছিলোঁ যে শিৱসাগৰ ঐতিহ্যমণ্ডিত যি শিৱৰাত্ৰি মেলা আয়োজন কৰা হৈছে 5 দিনীয়াকৈ, সেইটো আপোনালোকক দেখাম। আজি মই শিৱসাগৰ আহিলোঁ আপোনালোকক সেই পৰিৱেশ দেখাবলৈ। এইটো চাওক, এতিয়া শিৱৰাত্ৰি মেলাৰ মানুহৰ ভিৰ চাওক, লাখ লাখ হাজাৰ হাজাৰ মানুহ ভিৰ, চাৰিওফালে মানুহ। মই আপোনালোকক একদম 360 ডিগ্ৰী মোডত মই আপোনালোকক গোটেই শিৱৰাত্ৰি মেলাৰ পৰিৱেশটো দেখাই দিছোঁ। চাৰিওফালে মানুহৰ ভিৰ। আপোনালোকে যিখন মঞ্চ দেখিছে এইখন নহয়, আচলতে মই বেক চাইডে যিখন মঞ্চ লাইটিং পূৰা লাইট লাগি আছে, এইখন মঞ্চত 21 তাৰিখে, অৰ্থাৎ মই আহিলোঁ 20 তাৰিখে, অৰ্থাৎ 21 তাৰিখৰ দিনাখন অনুৰাধা পটোৱাল যি বলিউডৰ বিখ্যাত ছিংগাৰ, তেওঁ আহি ইয়াত গীত পৰিৱেশন কৰিব। আৰু ইয়াত দেখিছে চাৰিওফালে দোকান, সৰু সৰু ল'ৰা ছোৱালী খেলনা বস্তু, বেলুন, সাজপাৰৰ বস্তু, পোচাকৰ দোকান, খোৱাৰ দোকান, চব ইয়াত এভেইলেবল আছে। আৰু আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক, মই মাজতে বৰ বেছি পেটাই নাথাকোঁ। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ আজি ভাল লাগে তেন্তে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। মেলাটো চাই থাকক আপোনালোকে। আৰু কোন কোন এই মেলাত আহিছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আৰু আপোনালোক ক'ৰ পৰা আহিছিলে শিৱসাগৰলৈ সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মোৰ যিসকল ভিউৱাৰ্ছে ভিডিঅ'টো চাব, তেন্তে আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি, একচুৱেলি সমাপ্ত হোৱা নাই, আপোনালোকে চাই থাকক ভিডিঅ'টো, কিন্তু মই মাজতে পেটাই নাথাকোঁ কাৰণে বিদায় মাগিছোঁ আপোনালোকৰ পৰা। আপোনালোকে মেলাটো চাই থাকক ভালকৈ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে তেন্তে মোৰ ফেচবুক পেজটো ৰভিং টেষ্ট বাৰ্ড বিশালৰ নামতে আছে। ফেচবুক পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকতো ভিডিঅ'ৰ তলত লাইক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, আৰু ভিডিঅ'টোত কমেণ্ট কৰিবলৈও নাপাহৰিব।